ইমান ধুনীয়া ফুলিছে মোৰ গ্ৰাউণ্ড অৰ্কিডজোপা। মোৰ ভ্লগলৈ সকলোকে স্বাগতম। আজি বহুদিনৰ মূৰত মই অন্য এটা ভিডিঅ' লৈ আপোনালোকৰ মাজলৈ আহিছোঁ। সঁচাকৈয়ে যে দিনবোৰ আজিকালি ইমান তৎক্ষণাত শেষ হয়। ছামাৰ ভেকেশ্যন শেষ হ'ল। এই স্কুললৈ যাবলৈ আটাইতকৈ চিম্পুল কাপোৰ এযোৰ উলিয়াইছোঁ আৰু মই বাস্কেটত ব্লাউজবোৰ এনেদৰে থওঁ। আপোনালোকে বাৰু কেনেদৰে থয়? যিহেতু স্কুললৈ যাবলৈ বৰ লৰালৰি হয়, সকলো কাম বন কৰি উঠি তৎক্ষণাত বিচাৰি পোৱাকৈ এনেদৰে থ'লে খুব হঠাতে বিচাৰি পোৱা যায়। সেই কাপোৰযোৰৰ লগত চাওকচোন, ইমান তৎক্ষণাতে ব্লাউজটো মিলিব বুলি বিচাৰি পালোঁ। মই বাকী আলমাৰীৰ কাপোৰবোৰ আৰু অন্য ব্লাউজবোৰ কেনেদৰে থওঁ আপোনালোকক দেখুৱাম। এয়া বিদ্যালয়লৈ বুলি ৰেডি হৈছোঁ। এয়া ঘৰৰ পৰা ওলাই আহিছোঁ। সদায় মানুহজনৰ লগতে যাওঁ, মানুহজনে মোক থৈ আহেগৈ। তাৰপিছত এয়া আমি দুয়ো আহিছোঁ। ৰাস্তাত আজি গাড়ী মটৰ মানুহ সকলোখিনি কমেই দেখিছোঁ। পৰিৱেশটো খুব পাতল, বতৰটো খুব বৰষুণো পৰা নাই, ৰ'দো দিয়া নাই, ডাৱৰীয়া। আহি খুব ভাল লাগিছে। চাওকচোন, গ্ৰীণ বৰষুণ পৰি গোটেই গছ গছনি চৌপাশে সেউজীয়া হৈ উঠিছে। সঁচাকৈ পৰিৱেশটো ইমান ভাল লাগিছে। কিন্তু এটা কথাত ভাবি বেয়া লাগিছে, আমি নগাঁৱত মানুহখিনি বহুত সুখতে আছোঁ। এতিয়ালৈকে আমাৰ ইয়াত পানী নহয় বা হোৱাও নাই। এইখন দেখিছে কলং নদী, ইয়াৰ কাষতে এয়া জুবিন উদ্যান। এই জুবিন উদ্যানখন বাৰু আপোনালোকক ভালদৰে এদিন দেখুৱাম। তাৰপিছত এয়া আহি আছোঁ স্কুললৈ। সঁচাকৈ বানপানীত শিৱসাগৰ, নাজিৰা এই এলেকাবিলাকত পানী হৈ মানুহৰ যি দুৰ্দশা, সঁচাকৈ বহুত বেয়া লাগিছে। চাওকচোন, আমাৰ বিদ্যালয়ৰ সন্মুখ পালোহি। ইয়াতো এয়া বৰষুণ পৰি অলপ বোকা বোকা হৈ আছে। আমাৰ হেড বাইদেৱে বন্ধৰ মাজতে আহি বিদ্যালয়খন পৰিষ্কাৰ কৰাৰ কথা গম পাওঁ। তথাপিতো যিহেতু বৰষুণ, অলপ হয়তো বোকা পানী হৈয়ে থাকিব। তাৰপিছতে ভিতৰলৈ আহকচোন, বিদ্যালয়ৰ পৰিৱেশটো আপোনালোকক দেখুৱাওঁ। যিমান পৰিষ্কাৰ কৰিলেও বৰষুণৰ দিনত এনেদৰে অলপ বোকা পানী হয়েই। ইয়াৰ পিছত যেতিয়া বৰষুণ কমিব, ভালদৰে স্কুল খুলিব, তেতিয়া সকলোখিনি চাফ চিকুণ হৈ উঠে। স্কুলখনত থাকি বহুত ভাল লাগে। এয়া বহুত দিনৰ মূৰত ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালাৰ ফটো দেখিছোঁ। সেয়া বিদ্যালয় সোমাইছোঁ। এয়া দূৰত আমাৰ শিক্ষক শিক্ষয়িত্ৰীসকল আহি পেলাই এয়া কথা পাতিছেহি। ভিডিঅ' কৰি সোমাই গৈছোঁ দে। কোনখন শকত হ'ল? ফ্ৰেছ ন? নাই, চেমেই লাগিছে। আমাৰ 22জন টিচাৰৰ সকলোখিনি আজি নাই, যিহেতু চেঞ্চাছৰ ট্ৰেইনিং হৈ আছে কিছুমানৰ। সেয়া আজি সকলোকে দেখুৱাব পৰা হোৱা নাই। ঠিক তেনে সময়তে চাওকচোন, আহিল ইমান দপদপীয়া বৰষুণ এজাক। সেই বৰষুণ জাকত আহি বাহিৰৰ পৰিৱেশটোৰ অলপ আমেজ ল'লোঁ। কিন্তু আমেজ ল'লেই মনটো সঁচাকৈয়ে বহুত বেয়া লাগিছে। বানপানী এলেকাত থকা দুৰ্দশাগ্ৰস্ত মানুহখিনিৰ কথা গম পায়। যিমান পাৰোঁ অকণমান সহায় কৰিহে মনটো অকণমান সকাহ লাভ কৰিছোঁ। বিদ্যালয়ৰ প্ৰথম দিনটো যিহেতু শনিবাৰ আছিল, সেয়ে সোনকালে আহি অলপ ঘৰ পালোঁ। পাই চাওকচোন, এই গ্ৰাউণ্ড অৰ্কিডজোপা ইমান ধুনীয়াকৈ ফুলিছে। তাৰপিছত এয়া ৰক্তজবা, সঁচাকৈ বহুত ফুলিছে। এই ফুলখিনিনো মই কি পৰিচৰ্যা কৰোঁ, কিয় ইমান ফুল ফুলিছে, কেনেদৰে ৰাখোঁ, মই আপোনালোকক বেলেগ এটা ভিডিঅ'ত দেখুৱাম। তাৰপিছত মই বাকী ফুল গছখিনিৰ মাজলৈ সোমাই গ'লোঁ। সদায় স্কুলৰ পৰা আহি গছখিনি নাচালে মোৰ অলপো ভালেই নালাগে। এইজোপা চাওকচোন, অৰেঞ্জ কালাৰ গোলাপ, ইমান ধুনীয়াকৈ ফুলিছে। কিন্তু এই গোলাপজোপাৰ অলপমান কাম আছে। আজি বৰষুণ যিহেতু পৰিছিলে, সেইকাৰণে কামখিনিকে কৰোঁ বুলি ভাবিছিলোঁ। এই কাটিং কৰোঁ বুলি ভাবিছোঁ, যিহেতু এইটো বাৰিষাৰ সময়। দেখিছেনে, এইটো ব্ৰাঞ্চ মেলিছে, তাৰ অলপমান ওপৰত কাটি দিব লাগে। তেতিয়া সেই ব্ৰাঞ্চটো মজবুত হ'ব আৰু নতুন নতুন ব্ৰাঞ্চ আহিব। এই বাৰিষাৰ দিনতেই এনেদৰে কাটিং কৰা কামবোৰ কৰিব লাগে গছ গছনিৰ। তেতিয়া নতুনকৈ পোখা মেলিব। পিছৰ মাৰ্চ এপ্ৰিল মাহত গোলাপ প্ৰচুৰ পৰিমাণে ফুলিব। গোলাপ বুলিয়ে নহয়, সকলো গছৰ কাটিং এই ছিজনটোতে কৰিব লাগে। এনেদৰেই ফুলগছখিনিও স্কুলৰ মাজে মাজে মই পৰিচৰ্যা কৰোঁ। সময় বহুত কম পাওঁ, কিন্তু তাৰ মাজতেই যিমানখিনি পাৰোঁ তাৰ মাজত সোমাই থাকি মনটো বহুত ভাল লাগে। ঘৰুৱা কাম বনৰ মাজত নিজকে নিয়োজিত কৰি থাকি মনটো বহুত ভাল লাগে। ফুলখিনি ফুলিলেই মোৰ মনটো সমানে ভাল লাগি আহে। তাৰপিছতে যিমানখিনি ফুলি উঠিছে বা তাৰ অংশখিনি এয়া এনেদৰে
কাটিং কৰি দিলোঁ গছখিনি। তাৰপিছত আজি গছখিনিয়ে যেন নতুনকৈ এটা প্ৰাণ পাব তেনেকুৱা অনুভৱ হৈছে। এয়া চাওকচোন, ইয়াৰ পিছত এই ফুলখিনি যেতিয়া ফুলিব মই আপোনালোকক পুনৰ দেখুৱাম কেনেদৰে ফুলিছে। তাৰপিছত এইটো যিহেতু ডাঙৰ জাতৰ গোলাপ আছিলে, অৰেঞ্জ কালাৰ যিজোপা গোলাপ, সেইজোপাৰ এই কাটিং কৰা পিছত এই অংশখিনি মই মাটিতে গুজি থওঁ বুলি ভাবিছোঁ। এনেদৰে মই এই আগৰজোপাও নাৰ্চাৰীৰ পৰা অনা নহয়, মোক আচলতে এজন মানুহে বেলেগ ঘৰৰ পৰা ডাল এটা আনি দিছিল, তাৰ পৰাই মই কৰিছিলোঁ। তাৰপিছত মাটিতে গুজি থৈ দিছোঁ। এইটো বাৰিষাৰ সময়, এইটো গছ এনেদৰে পোখা মেলাও এইটো উপযুক্ত সময়। এনেদৰে মই মোৰ ফুলখিনিৰ আজি অকণমান পৰিচৰ্যা কৰিলোঁ। তাৰপিছত যিখিনি ফুল ফুলিছে, ফুলখিনি ওচৰলৈ গৈ অলপ মনটোও ভাল লাগিল। ইয়াৰ পিছত মই অন্য এটা ভিডিঅ' লৈ আপোনালোকৰ মাজলৈ আহিম। আজিলৈ মোৰ ভিডিঅ'টো ইমানেই। ফুলগছৰ পৰিচৰ্যাৰ বিষয়ে মই আপোনালোকৰ লগত পিছত বাৰু আলোচনা কৰিম। সঁচাকৈ এই ফুলখিনিয়ে মোৰ প্ৰাণ। আজিলৈ আহোঁ, ধন্যবাদ।